নমস্কাৰ MD প্লাছ নিউজলৈ সমূহ দৰ্শক মই মৃণালী স্বাগতম জনাইছোঁ আৰু এনেকুৱা খবৰসমূহ পাই থাকিবলৈ আমাৰ এই চেনেলটি ছাবস্ক্ৰাইব কৰিব লগতে ভিডিঅ'টিত লাইক এটা কৰি শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। এই মুহূৰ্তত দিবলৈ লৈছোঁ আজি ৰাতিপুৱাৰ ভাগৰ কেইবাটাও ডাঙৰ খবৰ। বাতৰিটোলৈ মন কৰিব। এইবাৰ ABMCৰ সভাপতি টাইছন হুছেইনৰ ফালৰ পৰা প্ৰশ্ন কৰা হৈছে পোনপটীয়াকৈ হিমন্ত বিশ্ব শৰ্মা চৰকাৰলৈ কাৰ নিৰ্দেশত পাইকনৰ উচ্ছেদিতক গুলী কৰিলে আৰক্ষীয়ে। পোনপটীয়া প্ৰশ্ন হিমন্ত বিশ্ব শৰ্মা চৰকাৰলৈ লৈ আহিছোঁ এই মুহূৰ্তৰ সবিশেষ খবৰ। কাৰ নিৰ্দেশত পাইকনৰ উচ্ছেদিতক গুলী কৰিলে আৰক্ষীয়ে পোনপটীয়া প্ৰশ্ন টাইছন হুছেইনৰ। পাইকান কাণ্ডক লৈ গৰজি উঠিল ABMCৰ সভাপতি টাইছন হুছেইন। এই মুহূৰ্তত আমি জনাই আছোঁ ব্ৰেকিং নিউজ। অসম আৰক্ষীক কঠোৰ সমালোচনা ABMCৰ সভাপতি টাইছন হুছেইনৰ। ABMCৰ সভাপতি টাইছন হুছেইনৰ পোনপটীয়া প্ৰশ্ন, এনেকুৱা কি পৰিস্থিতি হ'ল যে আৰক্ষীয়ে গুলীচালনা কৰিলে? আৰক্ষীয়ে কিয় গুলীচালনা নকৰাকৈ পৰিস্থিতি নিয়ন্ত্ৰণ কৰিব নোৱাৰিলে? মুছলমানৰ বুকুত গুলী সুমুৱাই দিলে সকলো নীতি বিৰোধী প্ৰক্ৰিয়াও বৈধ হৈ যায় নেকি? পাইকান কাণ্ডক লৈ গৰজি উঠিল ABMCৰ সভাপতি টাইছন হুছেইনে। আন এটা এই মুহূৰ্তত ডাঙৰ খবৰ লৈ আহিছোঁ। ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাক জেললৈ পঠিয়াম বুলি মন্তব্য কৰি এতিয়া বিপদত পৰিছে ৰাহুল গান্ধী। কিয়নো ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই মুখ খুলিলে এতিয়া লৈ আহিছোঁ এই মুহূৰ্তত ডাঙৰ খবৰ। বিগ ব্ৰেকিং নিউজ। ৰাহুল গান্ধীৰ মন্তব্য সন্দৰ্ভত মুখ্যমন্ত্ৰীৰ বৃহৎ প্ৰতিক্ৰিয়া। মই চাকৰি দিছোঁনে নাই সেয়া অসমৰ ৰাইজে ভালকৈ জানে। মোক জেললৈ পঠিয়াম বুলি কোৱাৰ আগতে ৰাহুল গান্ধী জেললৈ যাব। মুখ্যমন্ত্ৰীৰ বৃহৎ প্ৰতিক্ৰিয়া। ৰাহুল গান্ধী যে জেললৈ নাযাব তাৰ গেৰাণ্টি কোনে দিব? এখন ৰাজ্যত আহি এনেবোৰ কথা কোৱাটো এজন ৰাষ্ট্ৰনেতাক শুভ নাপায়। অসমৰ ৰাইজে জানে যে এখন চৰকাৰে অসমৰ বাবে কিমান কাম কৰিছে। কাৰোবাৰ ভাষণত ৰাইজৰ মৰম আদৰ কমি নাযায়। ৰাহুল গান্ধীৰ মন্তব্য সন্দৰ্ভত মুখ্যমন্ত্ৰীৰ বৃহৎ প্ৰতিক্ৰিয়া। আন এটা এই মুহূৰ্তত ডাঙৰ খবৰ লৈ আহিছোঁ। গোৱালপাৰাৰ পাইকন কাণ্ডক লৈ এই মুহূৰ্তত ডাঙৰ মন্তব্য কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। হিমন্ত বিশ্ব শৰ্মাৰ ফালৰ পৰা কোৱা হৈছে যে উচ্ছেদিতক আমি এৰি নিদিওঁ। যিয়ে নেকি আৰক্ষীক আক্ৰমণ কৰিছে, আৰক্ষীক আক্ৰমণ কৰা উচ্ছেদিতক হাৰি নাযাব বুলি স্পষ্ট কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। এই মুহূৰ্তত লৈ আহিছোঁ ডাঙৰ খবৰ। বিগ ব্ৰেকিং নিউজ। গোৱালপাৰাৰ পাইকান কাণ্ডক লৈ ডাঙৰ মন্তব্য মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ। কোনোবাই উচ্ছেদিতই আৰক্ষীক আক্ৰমণ কৰিলে তেওঁলোকৰ ওপৰত ব্যৱস্থা লোৱা হ'ব। উচ্ছেদিতৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা লোৱা হ'ব। এটা ডাঙৰ মন্তব্য ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ। আৰক্ষীক আক্ৰমণ কৰা উচ্ছেদিত হাৰি যাব নোৱাৰিব আৰু পাইকানত গছ ৰোৱা কাম আমি আৰম্ভ কৰিম আৰু পাইকানক বনাঞ্চললৈ ৰূপান্তৰ কৰিম। এটা ডাঙৰ মন্তব্য মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ। লৈ আহিছোঁ এই মুহূৰ্তত এটা ডাঙৰ খবৰ। কোনেও ঘৰৰ পৰা বাহিৰলৈ নোলাব, ঘৰৰ ভিতৰতে থাকক। ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ যি ঘোষণা আছিল আৰক্ষীক আক্ৰমণ কৰা কোনেও উচ্ছেদিতক এৰি দিয়া নহ'ব। তাৰ পিছত এনেদৰে ব্লেক কামাণ্ডো বৰ্তমান মোতায়েন কৰা হৈছে আৰু এতিয়া দেখিবলৈ পোৱা গৈছে ঘৰে ঘৰে অভিযান চলাইছে। লৈ আহিছোঁ এই মুহূৰ্তত সবিশেষ খবৰ। বিগ ব্ৰেকিং নিউজ। আৰক্ষীৰ গাত হাত দিয়া কাকো এৰি দিয়া নহ'ব। মুখ্যমন্ত্ৰীৰ ঘোষণাৰ পিছত শ শ ব্লেক কামাণ্ডো আৰক্ষী জোৱান মোতায়েন কৰিছে পাইকানত আৰু এফালৰ পৰা অভিযান চলাইছে ব্লেক কামাণ্ডো আৰু আৰক্ষীয়ে। পাইকানত জাৰি কৰা হ'ল কাৰফিউ আৰু ব্লেক কামাণ্ডোৱে আৰক্ষীৰ সৈতে যৌথভাৱে চলাইছে অভিযান। প্ৰতিবাদকাৰীক খেদি খেদি লাঠিচাৰ্জ চলাইছে। উত্তপ্ত পৰিস্থিতি হৈ পৰিছে গোৱালপাৰাৰ পাইকানত। আৰক্ষীৰ গাত হাত দিয়া কাকো এৰি দিয়া নহ'ব। এই মুহূৰ্তত আন এটা গুৰুত্বপূৰ্ণ খবৰ লৈ আহিছোঁ। এতিয়াৰে পৰা আৰু পদপথত যধে মধে দোকান দিব নোৱাৰিব। পদপথত ব্যৱসায়ীসকলৰ বিৰুদ্ধে এতিয়া আৰম্ভ হ'ল পৌৰ প্ৰশাসনৰ একশ্যন। ট্ৰেড লাইচেন্স বিচাৰি এতিয়া দোকানে দোকানে পৌৰ প্ৰশাসনৰ অভিযান। লৈ আহিছোঁ সবিশেষ খবৰ। ব্ৰেকিং নিউজ। ট্ৰেড লাইচেন্স বিচাৰি আৰম্ভ হ'ল একশ্যন। দোকানে দোকানে পৌৰ প্ৰশাসনে চলাইছে বৃহৎ অভিযান। ট্ৰেড লাইচেন্স নাথাকিলে চিল কৰি দিয়া হৈছে দোকান। ট্ৰেড লাইচেন্স নথকাকৈ দিব নোৱাৰিব কোনো দোকান পোহাৰ। ফুটপাথতো দিব নোৱাৰিব কোনো দোকান। নলবাৰী চহৰত পৌৰসভাৰ সভানেত্ৰী জয়শ্ৰী তালুকদাৰ আৰু কৰ্মবাহী বিষয়া জ্যোতিকণা মিশ্ৰৰ অভিযান। ট্ৰেড লাইচেন্স নোহোৱা ব্যৱসায়ী প্ৰতিষ্ঠানত লগালে তলা।